আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ ভালেই আৰু সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আগন্তুক মাঘ বিহুৰ শুভেচ্ছাও জনালোঁ। আৰু আজি মই যাবলৈ ওলাইছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ যাম। আপোনালোকক তাৰ দৃশ্য অলপকৈ দেখাব চেষ্টা কৰিম, যিহেতু নতুন বছৰ, সেইটো কাৰণে ভাবিছোঁ অলপ আশীৰ্বাদ লৈ আহোঁ ভগৱানৰ। আৰু ৰাতিপুৱাই উঠিলোঁ আজি 5টা বজাতে, ঠাণ্ডা দিন। এইফালে আমাৰ বাগান এখন আছে ঘৰৰ সন্মুখতে, পুৰা কুঁৱলী পৰি আছে চাওক, এইফালে বেলিটো ওলাইছে। ঠিক আছে, আমি এতিয়া যাওঁ, বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। A few moments later. আমি মৰাণৰ পৰা যাত্ৰা আৰম্ভ কৰি এতিয়া পাইছোহি লাহোৱাল। লাহোৱাল পাৰ হৈ পালোঁ আমি চাবুৱা পাৰ হৈ পালোঁ আমি তিনিচুকীয়া পাৰ হৈ পালোঁ আমি দেওশাল চাহ বাগিচা। এইখন হ'ল আইথানখন আৰু এতিয়া আমি চাহ বাগানৰ কিনাৰে কিনাৰে গৈ আছোঁ। আৰু এইটো হ'ল কুকুৰ ৰখা ঘৰ, দেখি ভাল লাগিলে সেইটো কাৰণে ভিডিঅ' কৰি থৈ দিলোঁ। তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰডুবি। শুনিছেনে বাৰু এইটো গান আপোনালোকে? বহুত পুৰণি হয়, বহুত ভাল লাগে গানটো। আৰু এতিয়া আমি তিনিচুকীয়া টিলিঙা মন্দিৰ পাই গ'লোঁ, বৰডুবিত আছে। আৰু এতিয়া আমি পূজা কৰিবলৈ ধূপ চাকি লৈ লওঁ। এইবিলাক আছে 50 টকা, এইবিলাক 40 টকা, এইবিলাক 70 টকা। দেখিছেনে বাৰু টিলিঙাবিলাক কেনেদৰে ওলমাই ৰাখিছে? এতিয়া ব'লক আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। গেটৰ ওপৰত দেখিছেনে এটা প্ৰকাণ্ড টিলিঙা। আমি পূজাৰীৰ ওচৰত সেৱা কৰিবলৈ এতিয়া লাইন পাতি আছোঁ। আৰু ডাঙৰ ডাঙৰ টিলিঙাবিলাক দেখিছেনে? এই টিলিঙাবিলাক বজাই বজাই সকলোৱে পূজাৰীৰ ওচৰত সেৱা ল'বলৈ আগবাঢ়ে। আৰু ইয়াত সকলোৱে ৰছী বান্ধে মনৰ আশা পূৰণ হ'বলৈ। দেখিছেনে বাৰু কিমান মানুহে বান্ধে, পেটলা হৈ গৈছে একদম। আৰু এইফালে চাকি বন্তি জ্বলাবলৈ ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। পূজাৰীৰ ওচৰত সেৱা কৰি সকলোৱে চাকি বন্তি জ্বলায়। আৰু এয়া হ'ল পাৰ চৰাই, সকলোৱে পাৰ চৰাইক ধান চাউল দিয়ে, বহুত আছে পাৰ চৰাই। এইগৰাকী মোৰ লগৰ ছোৱালী বায়েক হয়, দীপামণি বা আৰু ভিনদেউ, ঘপককৈ লগ পাই গ'লোঁ। আৰু মন্দিৰটোৰ কিনাৰতে ঘূৰণীয়াকৈ ডাঙৰ ডাঙৰ টিলিঙা থৈ দিছে। আৰু সকলোৱে টিলিঙা বজাই বজাই মনৰ আশা পূৰণ হ'বলৈ আগবাঢ়ে ঘূৰণীয়াকৈ। আৰু ময়ো টিলিঙাবিলাক বজাই বজাই মনৰ আশাবোৰ পূৰণ হ'বলৈ আগবাঢ়ি গৈ আছোঁ। আৰু আপোনালোকো ব'লক মোৰ লগত। আৰু এইবিলাক টিলিঙা দেখিছেনে বাৰু? সৰু ডাঙৰ অগণন টিলিঙা। যিহেতু নামেই টিলিঙা মন্দিৰ, সেইটো কাৰণেতো টিলিঙাৰে ভৰ্তি হৈ থাকিবই ন। আৰু সকলোৱে টিলিঙা দান দিয়ে, আৰু দান দিয়া টিলিঙাবোৰনো কি কৰিব, ইয়াত ডুম বান্ধি পেলাই থৈ দিছে। আজি সোমবাৰ, সেইটো কাৰণে মানুহৰ সংখ্যা বহুত বেছি। আৰু লগতে নতুন বছৰ, সেইটো কাৰণেও বহুত বেছি। আৰু দেখিছেনে বাৰু টিলিঙাবিলাক কেনেকৈ ওলমাই ৰাখিছে? গোটেই চাৰিওফালে অকল টিলিঙাই দেখিবলৈ পাব আপোনালোকে। ব'লক ব'লক ব'লক, স্পীডত যাওঁ, নহ'লে বহুত আমনি লাগিব। বহুত দীঘলকৈ আছে তাৰমানে। ব'লক 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 ব'লক, গৈ থাকক, ক'ত শেষ হ'ব নাজানো। আপোনালোকে ব'লক মোৰ লগত। গৈ আছোঁ 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 গৈয়ে আছোঁ, শেষেই নহৈছে। গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ। এয়া দেখিছেনে বাৰু? ইয়াতো টিলিঙাৰে ভৰ্তি হৈ আছে। দেখিছেনে বাৰু? সকলোৱে ফটো মৰাত ব্যস্ত হৈ আছে। আৰু আমিতো ভিতৰত চালোঁৱেই, ভিতৰৰ অংশটো। এতিয়া ব'লক বাহিৰৰ ফালে চাওঁ। এয়া দেখিছেনে বাৰু? চাকি জ্বলাই আছে আৰু ইফালে কেমেৰামেন। ফটো মেইন ন আজিকালি, ফটো নহ'লেনো কেনেকৈ গম পাব আমি ক'লৈ গৈছোঁ, কি কৰিছোঁ। আৰু ভিডিঅ' কথাটো নকওঁৱেই আৰু ন। আৰু দেখিছেনে বাৰু? মন্দিৰটো বাহিৰৰ ফালৰ পৰা দেখাই দিছোঁ আপোনালোকক অলপ। আৰু এয়া যথনি টিলিঙা বজাই বজাই যে গৈছিলোঁ যে ঘূৰণীয়াকৈ, সেই টিলিঙাবিলাক এয়া বাহিৰৰ ফালে আপোনালোকক দেখাই দিছোঁ। আৰু এজোপা প্ৰকাণ্ড গছ। আমাৰ পূজা কৰা হৈ গ'ল, এতিয়া ঘৰলৈ যাবলৈ ওলাই আহিছোঁ। দেখিছেনে বাৰু দোকানবোৰ? ইফালেও দোকান, সিফালেও দোকান, দোকানে ভৰি আছে। আৰু সকলোবিলাক বস্তু আপোনালোকে ইয়াতে কিনিবলৈ পাব, ঘৰৰ পৰা নানিলেও হ'ব। আৰু এইফালে চাওকচোন, ককা আইতাসকল বহি আছে। যিসকলে পাৰে ককা আইতাসকলক দান দিয়ে আৰু খোৱা বস্তুৰো যোগান ধৰে। আমি মন্দিৰৰ পৰা উভতি আহিলোঁ। এতিয়া সোমাইছোঁ সৰু বাই আৰু ভিনদেউৰ ৰুমত। ভাবিছোঁ ভাত পানী খাই যাওঁ ইয়াত, যিহেতু ঘৰত একো খাই বৈও অহা নাই।
আৰু ভিডিঅ' কৰিবলৈ একেবাৰে মন যোৱা নাই সেইটো কাৰণে মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ